নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব বক্স আছামলৈ। আজি আমি আলোচনা কৰিম আছাম হায়াৰ ছেকেণ্ডেৰী টেটৰ চিলেবাছৰ অন্তৰ্ভুক্ত হিষ্ট্ৰী অফ আছামৰ ভাস্কৰ বৰ্মনৰ বিষয়ে। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব। ভাস্কৰ বৰ্মনৰ ৰাজত্বকাল আছিল 594 পৰা 610 খ্ৰীষ্টাব্দ। ভাস্কৰ বৰ্মনৰ প্ৰায় 56 বছৰীয়া ৰাজত্বকাল প্ৰাচীন অসমৰ ইতিহাসৰ এক গৌৰৱময় অধ্যায়। অৰ্থাৎ ভাস্কৰ বৰ্মনে 56 বছৰ অসমত ৰাজত্ব কৰিছিল। তেওঁৰ ৰাজত্বকালৰ বিষয়ে তেওঁৰ নিজৰ ডুবি আৰু নিধানপুৰ তামৰ ফলি, বিহাৰৰ নালন্দাত পোৱা মাটিৰ মোহৰ, হৰ্ষবৰ্ধনৰ ৰাজকবি পণ্ডিত বাণভট্টৰ দ্বাৰা ৰচিত হৰ্ষচৰিত, হিউৱেন চাঙৰ ভ্ৰমণ বৃত্তান্ত আদি বিভিন্ন সমলৰ পৰা তথ্য সংগ্ৰহ কৰিব পাৰি। নিজ সিংহাসন আৰোহণ অৰ্থাৎ 594 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মনে এটা চন প্ৰচলন কৰিছিল আৰু এই চনক ভাস্কৰাব্দ বা কামৰূপী চন বোলা হয়। অৰ্থাৎ ভাস্কৰ বৰ্মনে 594 খ্ৰীষ্টাব্দত সিংহাসন আৰোহণ কৰাৰ পিছত এটা চন প্ৰচলন কৰিছিলে আৰু এই চনটোক কোৱা হৈছিল ভাস্কৰাব্দ বা কামৰূপী চন। বাণভট্ট, যি পণ্ডিত বাণভট্ট আছিল, তেওঁক কুমাৰ আৰু হিউৱেন চাঙে তেওঁক কুমাৰ ৰজা বুলি উল্লেখ কৰিছিল। চীনা সমলসমূহত কুমাৰ ভাস্কৰ বৰ্মনক পূব ভাৰতৰ ৰজা বুলি আখ্যা দিয়া হৈছিল। কেতিয়াবা প্ৰশ্ন আহিব পাৰে যে কোন ৰজাক চীনা সমলসমূহে পূব ভাৰতৰ ৰজা বুলি আখ্যা দিছিল। তেতিয়া উত্তৰটো হ'ব যে কুমাৰ ভাস্কৰ বৰ্মনক। কুমাৰ ভাস্কৰ বৰ্মনক চীনা সমলসমূহে পূব ভাৰতৰ ৰজা বুলি আখ্যা দিয়া হৈছিল। ইয়াৰ পিছৰ টোকাটো হ'ল হিউৱেন চাঙে তেওঁৰ বিৱৰণীত উল্লেখ কৰিছে যে কামৰূপ ৰাজ্যৰ পৰিসীমা 10,000 লিটকৈও বেছি, যিমানে হৈছে 1700 মাইলতকৈ অধিক, আৰু ৰাজধানী প্ৰাগজ্যোতিষপুৰৰ পৰিসীমা 30 লিট, প্ৰায় 6 মাইলতকৈ অধিক আছিল, আৰু এয়া আছিল কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত। নিধানপুৰৰ যি তামৰ ফলি আছিল, এই তামৰ ফলিত ভাস্কৰ বৰ্মনৰ বিষয়ে উল্লেখ আছিল আৰু তাত উল্লেখ আছিল যে কলি যুগৰ পঞ্জীভূত অন্ধকাৰ আঁতৰ কৰি পৃথিৱীত আৰ্য ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ বাবে ভাস্কৰ বৰ্মনৰ জন্ম হৈছিল। নিধানপুৰৰ তামৰ ফলিত কি বুলি লিখা আছিল ভাস্কৰ বৰ্মনৰ বিষয়ে? তাত লিখা আছিল যে কলি যুগৰ পঞ্জীভূত অন্ধকাৰ আঁতৰ কৰি পৃথিৱীত আৰ্য ধৰ্ম প্ৰতিষ্ঠা কৰিবৰ বাবে ভাস্কৰ বৰ্মনৰ জন্ম হৈছিল। আনহাতে আকৌ ডুবি তামৰ ফলিত কোৱা হৈছিল যে ভাস্কৰ বৰ্মনে শাস্ত্ৰসমূহৰ অৰ্থ আৰু জ্ঞান অৰ্জনৰ জৰিয়তে নিজ বুদ্ধিমত্তাৰ বিকাশ কৰাৰ লগতে সুমধুৰ আৰু কাব্যিক বাগ্মিতাৰ অধিকাৰী হৈছিল। তেওঁৰ বিষয়ে হিয়ংচানে লিখিছিল যে ৰাজ্যত শিক্ষা দীক্ষা প্ৰসাৰৰ হকে ভাস্কৰ বৰ্মনে প্ৰবল চেষ্টা চলাইছিল আৰু তেওঁ নিজে চীনা সাহিত্য আৰু দৰ্শনৰ প্ৰতি প্ৰবল অনুৰাগ দেখুৱাইছিল। লগতে ভাস্কৰ বৰ্মন আছিল এজন ধৰ্মানুৰাগী ৰজা আৰু তেওঁ বিভিন্ন ধৰ্ম পন্থা আৰু বিশ্বাসৰ প্ৰতি সহিষ্ণুতা প্ৰদৰ্শন কৰিছিল। নিজে শিৱ উপাসনা কৰিও তেওঁ হিউৱেন চাঙৰ দৰে বৌদ্ধ পণ্ডিতক সমাদৰ সন্মান যাচি নিজ বিদ্যা অনুৰাগী আৰু সংস্কৃতিবান মনৰ পৰিচয় দাঙি ধৰিছিল। যদিও ভাস্কৰ বৰ্মনে নিজে শিৱ উপাসনা কৰিছিল, তথাপি তেওঁ আন ধৰ্মৰ প্ৰতি সহিষ্ণুতা প্ৰদৰ্শন কৰিছিল আৰু যিসকল আন ধৰ্মৰ মহান লোক আছিল তেওঁলোকক তেওঁ সন্মান প্ৰদৰ্শন কৰিছিল। আকৌ নিধানপুৰৰ তামৰ ফলিত ভাস্কৰ বৰ্মনৰ বিষয়ে লিখা আছিল। কি বুলি লিখা আছিল? যে হি মানে ভাস্কৰ বৰ্মন ৱাজ এ স্কিলফুল এজ বৃহস্পতি হিমছেল্ফ, অৰ্থাৎ তেওঁ নিজেই কৌশলবিদ আছিল বৃহস্পতিৰ দৰে। হি ৱাজ ডেভইড অফ ফল্ছ এণ্ড অলৱেজ টুক দ্য ছাইড অফ ভাৰ্চু। হি ৱাজ লাইক দ্য ছান, দ্য এবভ অল লাইট, অৰ্থাৎ তেওঁ সূৰ্যতকৈও ওপৰত আছিল বা সূৰ্যৰ দৰে আছিল, সকলো পোহৰতকৈ উত্তম। যদিহে আপোনালোকে এই ভিডিঅ'টোৰ পৰা
উপকৃত হৈছে তেতিয়াহ'লে আমাৰ চেনেলটো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট বক্সতো জনাব। ধন্যবাদ।